গোৱালপাৰা জিলাত এই ঠেকাইথুপুৰ সমষ্টি ভিত্তিত যদি আমি চাওঁ তেতিয়া গোৱালপাৰা পূব সমষ্টি অলপ আগত আমি য'ত গৈছিলোঁ সেইখিনি হ'ল গুৱাহাটী লোকসভা সমষ্টি আৰু চিমলিতলা এইখিনি হ'ল নৱাগত চিমলিতলা। মই এটা হৃদয় বিদাৰক এখন ছবি মই আপোনালোকৰ যোগেদি মোৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ। কাৰ কপালত কি আছে ভগৱানে কেতিয়া কাৰ কি আছে। অঞ্জনা চৰকাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল জিৎ কৰ্মকাৰ, মঞ্জিত সাহা, সুজন মালাকাৰ, গৌৰংগ মালাকাৰ, উদয় চৰকাৰ সহিত বহু লোক সৎকাৰ কৰিলে। উভতি অহাৰ পথত জিৎ কৰ্মকাৰ, মঞ্জিত সাহা, সুজন মালাকাৰ, গৌৰংগ মালাকাৰ, উদয় চৰকাৰ এই লোকসকল মৃত্যু হ'ল। নাৱেৰে মহিলাগৰাকীৰ স্বামী উদয় চৰকাৰ, মহিলাগৰাকীৰ ভাতৃ গৌৰংগ মালাকাৰ, ভাগিন জিৎ কৰ্মকাৰ, ভাতৃ সুজন মালাকাৰ, মামাৰ ল'ৰা আৰু চুবুৰীয়া মঞ্জিত সাহা সহ মুঠ 5জনৰ মৃত্যু হ'ল। যেতিয়া মৃত্যু হ'ল তেতিয়া আমাৰ চৰকাৰৰ নিয়ম অনুযায়ী আমাৰ NDRF, SDRFৰ মানুহ আহি দুবাৰুসকলে মৃতদেহ উদ্ধাৰৰ কামত লাগিব। আজিৰ তাৰিখত এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ বুলি ভাবি পেলাই মই ক'লোঁ। যেতিয়া ওলাই আহিছোঁ এতিয়া খবৰ কৰি এজন হাফ পেণ্ট পিন্ধা মানুহে কানি কানি কৈছে, ওচৰ চুবুৰীয়াৰ চাহা উপাধিৰ লোকে এজনে কৈছে তুমি আহা, যে এইজন হ'ল শ্বাহজাহান আলী। NDRF, SDRFৰ মানুহে চেষ্টা কৰি যেতিয়া ওলাব নোৱাৰিলে এইজন শ্বাহজাহান, তেওঁৰ পত্নী চাহিদা খাতুন আৰু তেওঁ শ্বাহজাহান কষ্ট কৰি সেই মৃতদেহকেইটা পানীৰ পৰা উদ্ধাৰ কৰিছে। বাকী কথাখিনি ৰাইজে বিচাৰ কৰিব। সেয়ে হ'ল আমাৰ গাঁৱৰ ছবি। এইখন এখন মিলনৰ ছবি, এইখন এখন আমাৰ গোটেইখিনি একেলগে মিলিজুলি থকা এখন ছবি। আজি শ্বাহজাহান, আজি আমাৰ তেওঁৰ পত্নী, এই দুজনে চাজিদাই নিজে চেষ্টা কৰি নিজৰ জীৱনক তুচ্ছ কৰি পানীৰ ভিতৰলৈ গৈ সেই ডেডবডিকেইটা ওলাই আজি আমাৰ এইসকল জিৎ কৰ্মকাৰ, মঞ্জিত সাহা, সুজন মালাকাৰ, গৌৰাংগ মালাকাৰ, উদয় চৰকাৰ এই লোকসকলক মৃতদেহকেইটা উদ্ধাৰ কৰিছে। এইখিনি হ'ল, মই আকৌ কৈছোঁ যে সীমা অনুযায়ী এইখিনি হ'ল জিৎ কৰ্মকাৰ, মঞ্জিত সাহা, সুজন মালাকাৰ, গৌৰাংগ মালাকাৰ, উদয় চৰকাৰ এই লোকসকলক মৃতদেহকেইটা উদ্ধাৰ কৰিছে। এইখিনি হ'ল, মই আকৌ কৈছোঁ যে সীমা অনুযায়ী এইখিনি হ'ল এই এজন মানুহ য'ত মৃত্যু হৈছে সেইখিনি হ'ল ধুবুৰী লোকসভা আৰু বাকী 4জন য'ত আছে সেইখিনি গুৱাহাটী লোকসভা। এইখিনি হ'ল নৱাগত চিমলিতলা আৰু সেইখিনি হ'ল চিমলিতলা। এই কথাখিনি মই এইকাৰণে ৰিপিট কৰিছোঁ যে আমাৰ ছবিবিলাক নষ্ট কৰিবলৈ বিচাৰিছে বহুতে। এইখন হ'ল আমাৰ মিলনৰ একেলগে থকা এখন ছবি। ইজনে সিজনৰ বিপদৰ সময়ত একেবাৰে নিজৰ জীৱনক তুচ্ছ কৰি পেলাই নিজৰ জীৱনক একেবাৰে নেওচি তেওঁলোকক উদ্ধাৰ কৰে। সেই ছবিবিলাক নাইকিয়া কৰিব নালাগে। এই ছবিবিলাক আমি খুব মিলনৰে ইয়াত থাকোঁ। সেইটোৱে বাৰ্তা মই দিব বিচাৰিছোঁ যে আমাৰ ইয়াত থকা সকলোৰে মিলৰ যিখন ছবি, যিখন গাঁৱৰ বিভিন্ন অভাৱ অভিযোগত মিলনৰ ছবি, সেই ছবিখন, সেই পৰিৱেশবিলাক আমি যিকোনো প্ৰকাৰে আমি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আপোনালোক কৰিব লাগিব। মই যিসকল মৃত্যু হৈছে সেইসকলক গভীৰ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালটোক সামান্যভাৱে ঘৰত দেখা কৰি আমি তেখেতক শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এই সময়ত মোৰ লগত সংগ দিছে অজস্ৰ লোক আহিছে, বহুত হেল্প আহিছে, চাহা চৰকাৰ বহুত লোক আহিছে। লগত আহিছে এই সমষ্টিৰ বিধায়ক, কংগ্ৰেছৰ নেতা ৰুচিল আলম বিধায়ক আৰু কাষৰ সমষ্টিৰ বিধায়ক আত্মবুদ্ধি নেতা। মই পুনৰবাৰ যিসকলে আমাৰ মাজত ল'বলৈ
সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ভগৱানৰ ওচৰত মই তেওঁলোকৰ প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ আত্মাৰ সদ্যতি হয় আৰু সুখ সন্তোষ ছাৰ যিহেতু ঘটনাৰ পিছদিনাখনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে আৰু আমি যিমান দূৰ জানিছোঁ যে আটাইকেইটা পৰিয়াল যথেষ্ট দুৰ্ভগীয়া দুখীয়া গতিকে এই পৰিয়ালকেইটাৰ হৈ মুখ্যমন্ত্ৰীক আপুনি কি আহ্বান জনাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সহানুভূতিৰে বিবেচনা কৰিব লাগে চৰকাৰী নিয়ম অনুযায়ী যিখিনি সহায় কৰিব লাগে সেইখিনি ইমিডিয়েটলি কৰিব লাগে দুখীয়া পৰিয়াল গোটেইকেইটা পৰিয়াল আৰু চৰকাৰীৰ এক্সিষ্টিং নিয়মৰ বিপৰীতে গৈ হ'লেও যদি সেই ঘৰখন যিসকল ঢুকাইছে বুলি কৈছে তেওঁলোকে কৈছে সেই যুৱকজনেই ঘৰখন চলাইছে গতিকে সেই যুৱকসকলৰ ঘৰখনৰ প্ৰতি অলপ কৃপাদৃষ্টি কৰি মুখ্যমন্ত্ৰীৰ চুক্তি প্ৰয়োগ কৰি সেই ঘৰসকলে ঘৰ কিনিলে অলপ সকাহ দিব সংস্থাপনৰ কিবা ব্যৱস্থা কৰিব পৰা যাব মোৰ ভাষাটো মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ শক্তি আৰু চৰকাৰী নিয়ম আৰু মানৱতা এই গোটেই কথাখিনি চিন্তা কৰি মুখ্যমন্ত্ৰী এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969